আমাৰ এই যে ডিলাৰৰ পৰা যে চাউল খাই আছে সেইটো মানে জন প্ৰতি 4 কেজি পায়, কিন্তু চৰকাৰে কৈ দিছিলে আমাক একজনত 5 কেজি, কিন্তু এই ডিলাৰটো আমাক 4 কেজিহে দিয়ে আৰু পাৰ কেজি 3 টকা বুলি কৈ দিছিল চৰকাৰে, কিন্তু এতিয়া আমাৰ পৰা 5 টকা লয়, কেজি প্ৰতি 2 টকা বেছি লয় আৰু কি। যিমান মানে চৰকাৰে জনা নাই জনা নাই মানে নাজানা আছিল আমাক এইবিলাক কথা। কালি পৰহি এই যে সমবায়ত গৈ পেলাইহে জানি পালোঁ, তদন্ত কৰি পেলাই জানি পালোঁ। কিমান পৰিয়ালে আপোনাৰ ইয়াত ডিলাৰৰ ভিতৰত আছে? টোটেল কিমান আছে? 735 জন ডিলাৰৰ অধীনত। BPL কাৰ্ড কেইজন আছে? APL AY টো 72টা পৰিয়াল আৰু এই কিবাটো BPL টো 240 খান। তাৰ মধ্যে মানে খাতটো হোৱা নাই একটাও। এনেই খাত নাই এনেই লিষ্টতে আছে লিষ্টৰ পৰাই চাউল খাই আছে। কাৰ্ড নাই নাই কাৰণে একদম কিবা নাই, খাত নাই। আপোনালোক আজি কিয় মিটিং বহিছে? সেইদিনা মানে যে ডক্টৰ কিবা খাত দিবৰ কাৰণে আহিছিল নহয় গাঁৱে গাঁৱে, এইটো এই সময়ত মানে ৰেচন কাৰ্ড নোহোৱাৰ কাৰণে মানুহবোলা এই কিবাটো পাই নাই, সুবিধা পাই নাই। এই কাৰ্ডটো মানে ওলাই ল'ব পৰা নাই আৰু বনাই দিয়া নাই আজিলৈকে বনাই দিয়া নাই। এই কাৰণে আমি জানিছোঁ কাৰোবাৰ ৰামৰ নামটো চামৰ ফটো লগাইছে, কিন্তু আপুনি কেনেকৈ মানুহৰ এইবিলাক আছে মানে আমরা আগত নাছিল না, এই বস্তুখন আমরা আগত পোৱা নাছিল, এতিয়া পালোঁ, পাই পেলাই চালোঁ মানে কাৰোবাৰ নামত কাৰোবাৰ ফটো লগাই আছে, সেইটোহে আজি পালোঁ। আগত দেখা নাছিল। এই বস্তুখন মানে চাপ্লাইৰ পৰা বা সমবায়ৰ পৰা গৈ পেলাই আনি পেলাইহে দেখা পালোঁ আমি নকল কৰিছে। এতিয়া মানে গোটেই মানুহবিলাক মানে নামবিলাক উল্টা-ফাল্টা, নাম বেলেগ মানুহ বেলেগ, যিমানজন পৰিয়ালত আছে এই ইমানজন মানুহ নাই। ঠিক আছে।